Matizong ni phain kora troxiar ni porpha hinira chetima por malompen hanjangangso high school longonat sapa pathak seke ke pipo lasonsi jaime kalong hakim rongpi district mission coordinator longki rongpi bpeo return dp bmc anparata manpeng gidoke the kidingatung chetok aduntu jaime kalong kidam tangpen gonat sap anso se angthek mimuto japan seke ke pipo Lepen One Nation, One Identification for Students Lower Primary, Upper Primary Apothak, Chethan Chimumpo. Bangso Apothak, Dongsi, Kechokli Mapora Teng, Correction Dunde Pulote, Students Atum School Cheterekchi Upon Katora, Thedum Dokok Jipusi, Pangthekpo. Jasamet Lake Fake Diploma, Certificate, Kapovide Jiapan, Sorkar Atum Pen Chiparai Ponoputa, Alangitum, Pachatakpo. Hanjang nang sopen Bisnu lecture po Kat News. এবারে আমার এডিপিও স্যারের ব্রিফ করিলে যে আমি আমার এই বাজান ব্লকৰ আন্ডাৰত আমি আপাৰ পাৰফৰ্মেন্সটো যিটো পাৰফৰ্মেন্স হৈ আছে সেই পাৰফৰ্মেন্সৰ পৰা আমি কেনেকৈ আগবাঢ়িব পাৰোঁ কেনেকৈ ইমপ্ৰুভ কৰিব পাৰোঁ সেই বিষয়ে আমি পৰস্পৰৰ লগত আমি শ্বেয়াৰিং কৰিম আপোনালোকৰ ফালৰ পৰা কি সমস্যাবিলাক আপোনালোকে ফেচ কৰিব লগা হৈছে বা এতিয়া আমি দুটা ক্যাটেগরিজ আমি পাম এটা হৈছে 100% পারফরম্যান্স 100% পারফরম্যান্স কেনে ধৰণে কি প্ৰবলেম ফেচ কৰি পেলাই তেওঁলোকে 100% কৰিব পাৰিছে তেওঁলোকৰ যিখিনি মানে ভিউ বা তেওঁলোকে যিখিনি কামবিলাক কৰিছে সেইটো আমি শেয়াৰিং কৰিম আৰু আমি যে এতিয়ালৈকে আমি আগবাঢ়িব পৰা নাই সেইটো কি কাৰণে আগবাঢ়িব পৰা নাই সেই দুটাৰো আমি পাৰৰ যিটো ইম্পৰ্টেন্সটো আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান যিটো শিক্ষা ব্যৱস্থাৰ মানে ষ্টুডেণ্ট ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি গতিকে সেই আইডিটো আমি ক্ৰিয়েট কৰিব লাগিব যদি আমি এই আইডিটো যদি আপাৰটো যদি সকলো ল'ৰা ছোৱালী যদি আপাৰটো আমি যদি ক্ৰিয়েট কৰিব নোৱাৰোঁ তেতিয়াহ'লে সেইটো মানে যিটো ষ্টুডেণ্ট সেই ষ্টুডেণ্টটো ফেক ষ্টুডেণ্ট বুলি গণ্য কৰা হ'ব গতিকে শিক্ষক বন্ধু বান্ধৱীসকল আপোনালোকে খুব ভালকৈ চিন্তা কৰিব যে এটা সময়ত কোনোবা একটা আপোনাৰ স্কুলৰ পৰা ল'ৰা ছোৱালী যদি আপাৰ ক্ৰিয়েট কৰিব নোৱাৰাৰ কাৰণে নেক্সট হায়াৰ লেভেলত যেতিয়া এডমিশ্যন কৰিব যাব তেতিয়া আপাৰ আইডি প্ৰডিউচ কৰিব নোৱাৰাৰ কাৰণে সেই পাৰ্টিকুলাৰ ল'ৰা বা ছোৱালী এডমিশ্যনটো ডিনাই কৰা হ'ব সেই সময়ত আপোনালোকৰ প্ৰব্লেম যে সেই পাৰ্টিকুলাৰ ল'ৰা বা ছোৱালী কোনটো স্কুলৰ পৰা আহিছিলে সেই সময়ত শিক্ষক কোন আছিলে তেওঁলোকে কেলে আপাৰ আইডি ক্ৰিয়েট কৰিব পৰা নাই সেই সমস্যাটো আপোনালোকে নিজে আপোনালোকৰ ওপৰতে একাউণ্টেবিলিটি হ'ব গতিকে শিক্ষক বন্ধু বান্ধৱীসকল আমি যাতে ভৱিষ্যত সেই সমস্যাৰ পৰা আমি যাতে হাত সাৰিব পাৰোঁ সেইটো কাৰণে আমি প্ৰত্যেক স্কুলে 100% আপাৰ আইডিটো আমি ক্ৰিয়েট কৰিব পাৰিব লাগিব গতিকে কিবা যদি আপোনালোকৰ প্ৰব্লেমছ আছে সেই প্ৰব্লেমটো সলিউশ্যনৰ কাৰণে আমাৰ MI সেল আছে তেওঁলোকৰ লগত আলোচনা কৰি পেলাই আপোনালোকে সেই সমস্যাটো দূৰ কৰিব লাগিব our current all head of the institution of primary schools আমি আপোনালোকৰ লগত এটা শ্বেয়াৰিং কৰিব বিচাৰিছোঁ বিভিন্ন ধৰণৰ বহুত প্ৰগ্ৰাম আছে তাৰে ভিতৰত আমি অতিকৈ জৰুৰী এইটো হ'ল মানে আপাৰ ইতিমধ্যে বহুতো স্কুলে 100% কৰিব পাৰিছে আৰু কিছুমান স্কুলে 100% কৰিব পৰা নাই এইটো আমি এজ পাৰ শ্লাইডে ক'ব শ্লাইডৰ জৰিয়তে আমি অলপ আপোনালোকৰ লগত মত বিনিময় কৰিম পৰস্পৰৰ লগত আমি সম্পৰ্ক ৰাখিম আৰু লগতে ইয়াৰ লগতে আমি শিক্ষা সেতুৰ ওপৰতো অলপ আলোচনা কৰিম শিক্ষা সেতু হ'ল ৰিগাৰ্ডিং টিচাৰ্ছ এটেণ্ডেঞ্চ আৰু ষ্টুডেণ্ট এটেণ্ডেঞ্চ সকলো তাত সোমাই আছে আৰু লগতে আমি কামিং গুণিশ্চক কেনেকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ যোৱাবাৰ আমি কাৰ্বি আংলং আটাইতকৈ তলত আছিলোঁ 33 পজিশ্যনত আছে এইবাৰ আমি কেনেকৈ 33 পৰা আমি ওপৰলৈ আহিব পাৰোঁ তাৰ বাবে অলপ আমাৰ মাজত
এটা সকলোৱে টনিক ল'ব লাগিব নহয় জানো সেই টনিকবিলাক আমি পাহৰিব নালাগে মেডিচিনটো লৈ আমি কেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভালদৰে আমি শিক্ষা দিব পাৰোঁ বা তেওঁলোকক আমি মানে গুণোৎসৱক ভাল কৰিব পাৰোঁ তাৰ বিষয়ে আমি নাই হ'লে কিছু হ'লে মানে থুলমূলভাৱে পৰ্যালোচনা কৰিম